চাওক না এইফালে বিকাশ দা এইফালে ডিম্পু বৰুৱা গাইজ এইটো আমাৰ ঘৰৰ লোকেল বান্দৰ দেখা পাইছে অ দাদা এই মোহিনী বেটি হাম আ গয়া যোনফালে চাই আৰু তো চবফালে মানে ফুলৰে গছ আৰু তো হে গাইজ গুড আফটাৰনুন হয় দুপৰীয়া হৈছে যে বাজিল 2টা আৰু আজি যেহেতু মানে দেৰি হৈ গ'ল অলপ আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস থামনেলত তেতিয়া নিশ্চয় গম পাইছে যে কি হ'ব ভিডিঅ'টো গছ ৰুবলৈ গৈ আছোঁ তো দেৰিয়ে হৈ গ'ল তথাপিও ৰুই আহিলোঁ কাৰণ বতৰটো অকণ বেয়া আৰু ৰাতিপুৱা বৰষুণ দি আছিল তো একো এটা কৰিব পৰা নাই ওলাই যাব পৰা নাছিলোঁ তো এতিয়া গছ 2ডালমান লৈ আহিলোঁ আৰু এতিয়া সেই গছকেইডাল ৰুব যাম দেৰি হৈ গ'ল তথাপি একো নাই তো চাই থাকক আৰু কি কৰোঁ দেখাইছোঁ তো গছপুলি লৈ আহিছোঁ ইয়াত আছে কেইডাল বা গছপুলি গম নাপাওঁ আৰু তো আছে আৰু 2-3ডালমান আছে চাগে বেছি নাই তো আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস সেইকাৰণে আজি গছপুলি ৰুব লাগিব আৰু বঢ়িয়া লোকেশ্যন এটাত আহিছোঁ পুৰা সেউজীয়া হৈ আছে আৰু ৰাতিপুৱাৰ পৰা মানে বহুত বৰষুণ দি আছিলে তো সেইকাৰণে ক'তো ওলাই যাব পৰা নাছিলোঁ ৰুব লাগিছিলে ৰাতিপুৱাই কিন্তু এতিয়া 1টা বজাত ৰুই আছোঁ কাৰণ ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ দি আছে তেতিয়া অলপ শুকাইছে আৰু পুৰা বৰষুণ দি আছে ওলাই যাব পৰা নাছিলোঁ এতিয়া বঢ়িয়া গছ লৈ আহিলোঁ ইয়াতে গছ আছে তো গছবিলাক ৰুম তো চাই থাকক আৰু পুৰা সেউজীয়া পৰিৱেশৰ মাজত আগত যাই কিনে ৰুম আৰু আমি আছোঁ বৰ্তমান অনুকূল ঠাকুৰ মন্দিৰ তাতে আছোঁ তো এতিয়া মজাকৈ আৰু মজা লাগিব আমাৰ ঘৰৰ ওচৰতে আছে আমাৰ পাহাৰৰ ওপৰত সেইটোৱে আৰু তো দিয়াৰ আগত যাওঁ গছপুলি ৰুম চাই থাকক আৰু মোহিনীক ইয়াতে ৰাখি দিছোঁ ঐ তেৰিকা মোহিনী গাড়ী অফ হৈছে তো মোহিনী থাকা আমি গছডাল ৰুই আহি আছোঁ আহি কিনে তোমাক লগ পাই আছোঁ আকৌ দেই মোহিনী বাই বাই দাদা শ্যামল দা এই ফুল আমি আগতে লগাওঁ ন হে বাকী ডাঙৰ হৈ গৈছে চিংগু মনত আছে না একেটা যে আগতে যোৱা বছৰ নেকি গছ ব'ল গাইছে এইকেইটা আমি যোৱা বছৰ লগোৱা হয় এইবিলাক ফুলৰ গছ এইবিলাক চাওক কিমান ডাঙৰ পুৰা সৰু আছিল তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু যোৱা বছৰে হৈছেগৈ যোৱা বছৰ নহয় নেকি ন 6 মাহমান হৈছে নেকি গাইছ এনেকুৱা হ'ব আৰু তো এইখিনি গছ চাওক কি ডাঙৰ হৈ গৈছে ব'ল গৈছোঁ মই ভিডিঅ' কৰি আছোঁ তই নলগাবি মই লগাম নাই তই লগা বাৰু 2ডালে আনিছে নেকি গাইছ 2ডাল আনিছে তাৰপিছত ইমান নাইনচাপি কাম কৰিছে নাপায় দেই হয় এতিয়া ফুলৰ গছ চাওক কি মজা এইবিলাক আমিয়ে ৰোৱা কোনডাল এইডাল ডেট উপায় নাই নতুন গছ লগাম তো আমি এতিয়া ফুলৰ গছ ৰুম তো এতিয়া হ'বনে চামল দা এতিয়া গছ ৰুম আৰু চাই থাকোঁ আমাৰ গাইছ ফাৰ্ষ্ট গছ ৰোৱা হৈ গ'ল এটা কিহৰ গছ আছিল শ্যামল দা মধুৰাম না এডাল মধুৰামৰ গছ কৰা হৈ গ'ল ফাৰ্ষ্ট আৰু ছেকেণ্ড এডাল আছে এডাল আকৌ এতিয়া ৰুই আছে আৰু হা কোনটো সেইটো না এইটো চন্দন গছ আৰু কি আছে এইটো গেন্ধাই ফুল আৰু বহুত ফুল আছে এইফালে গেন্ধাই ফুল বেছিভাগ গেন্ধাই ফুল আছে না ৰঙা বগা সেউজীয়া হালধীয়া চব আছে চব ফুলৰ গছে না ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে গছবিলাক পুৰা বাগৰি গ'ল আকৌ উঠাব লাগিব এতিয়া আমি গাইছ 2ডালে গছ আনিছিলোঁ এডাল মধুৰামৰ গছ আৰু এইডাল আমলখি গছ হয় পূৰা মজাকৈ লগোৱা হৈ গ'ল তো এতিয়া আকৌ চাওঁ আৰু এইবিলাকতো যিবিলাক দেখালোঁ ন গাইছ মানে এইবিলাকতো আমি আগতে লগাইছিলোঁ আৰু যোৱা বছৰ লগাইছিলোঁ নেকি মানে 6 মাহ 7 মাহমান হৈ গ'ল আৰু তো এইবিলাক লগাই কি মজা চাওঁ কি বঢ়িয়াকৈ ৰঙা এইটো কি অৰেঞ্জ কালাৰ হালধীয়া মানে হালধীয়া বগা চব আৰু চব দিয়া মজা লাগিব আৰু এইফালে এইটো বগা ফুলৰ গছটো কিবা আছে নাজানো তো এইবাৰ চাওক না বাগানখন কি মজা লাগিছে একদম পুৰা মানে গেন্ধাই ফুলৰ গোন্ধটো থাকে ন সেই গোন্ধটো পাই গৈছোঁ মজা লাগে হাই মোহিনী বেটি হাম আ গয়া সেই মোহিনী নামটো মজা কিন্তু গাইছ কেনেকুৱা লাগে নামটো ক'ব না তো গাড়ীখন ষ্টাৰ্ট কৰি কিনে চাব লাগিব এতিয়া আকৌ গাইছ চাওক না কি ৰ'দ দিছে বাপৈ কলা হৈ যাম নাযাওঁ বাৰু গাড়ীখন ঘূৰাই কিনে আকৌ লগ পাইছোঁ যি কি নহওক মোহিনী কিন্তু কিবা এটা ভাল লাগে কিন্তু মোৰে মোহিনী না পুৰা মানে বেলেগ এটা লুকছ দিয়ে ন গাইছ আৰু মডিফাই কৰিলেতো কেনেকুৱা লাগিব এতিয়া নকৰোঁ বাৰু পিছত কৰিম কিন্তু বেলেগে আৰু তেয়াৰ মজা লাগছে আৰু গাইছ এইটো আমাৰ ঘৰৰ লোকেল বান্দৰ দেখা পাইছে দাদা এই দাদা বোলে বান্দৰ ভাল আছে এটা আমাৰ ঘৰৰ লোকেল বান্দৰ হয় কি এইবিলাক কি হয় গাইছ এইবিলাক চাওক এইটো দেখা পাইছে না এইটো কিবা বন কঁঠাল বোলে বাপা আৰে কি এইবিলাক আমাৰ ঘৰত মানে ডাঙৰ কঁঠালে লাগে এইবিলাক কি কঁঠাল
অঁ এইটো কমেণ্ট বক্সত ক'বচোন মই কৈ দিলোঁ বাৰু বন কঁঠাল আগতে দেখা পাইছে না ক'ব হাই কি বা বহুত লাগিছে বে কেলা বোলে গাইছ কিবা বন কঁঠাল হয় কিবা বন কঁঠাল নাজানো আৰু ফাৰ্ষ্ট টাইম ঘৰৰ ওচৰতে আছে কিন্তু মই আছিলোঁ দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ এইবিলাক কিবা বন কঁঠাল কিবা গাইছ দে ৰ মোহিনে বেয়া পাব কেনেকুৱা লাগিছে মোহিনী তাত বহি কেনে অঁ চলিতে না নিউ মাল ফ্ৰেছ মাল একদম অঁ সেইটোৱেতো দে ব'ল 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 যাব লাগে গাইছ অলপ ঘূৰি হয় নহ'লে ধেমালি চেমালি কৰিলোঁ আপোনালোকৰ ইমান চিৰিয়াছকৈ নল'বা আৰু তো গাইছ আমি বঢ়িয়াকৈ গছপুলি ৰুই আহি গ'লোঁ আৰু এতিয়া বৰ্তমান আছোঁ তেল ডিপু তেল ভৰালোঁ আৰু এতিয়া গৈছোঁ হৰে কৃষ্ণ মন্দিৰ তো আগতে ব্লগ বনাইছিলোঁ বাৰু তো আকৌ এবাৰ গৈছোঁ কাৰণ গৈ থাকিলে কিবা এটা ভাল লাগে মন্দিৰটো তো গৈছোঁ তো চাই থাকৰ ভিডিঅ'টো শেষলৈ বম ধামাকা হ'ব আৰু দিয়া চাই থাকে গাইছ আহি পাই গ'লোঁ হৰে কৃষ্ণ মন্দিৰ আগতেও ভিডিঅ' বনাই গৈছোঁ বাৰু যদি চোৱা নাই চাব পাৰে বা আজিও চাব আৰু আজিও বনাম তো সৰস্বতী পূজাত আহিছিলোঁ তো এতিয়া ভিতৰত যাব লাগে আৰু বাকীবিলাকে ৰখি আছে তো ভিতৰত যাওঁ যাই কিনে আপোনালোকক দেখা আছোঁ আৰু আকৌ এবাৰ ইয়াত চেণ্ডেল ৰাখি দিলোঁ আগতো দেখাইছিলোঁ তো এতিয়া ওপৰত যাব লাগিব আৰু ব'লক ওপৰত এইফালে গ'লে মজা লাগে এইটো দি গ'লে না ওপৰত পূৰা আল্টিমেট এই হ'ব পূৰা গাড়ী অঁ এই তাই চাই মজা এইটো অঁ কি ভালেই ওপৰৰ ভিতৰত মজা লাগে দেখাইছোঁ এইটো চাওক গাইছ এইটো চাওক ভিউ আগৰবাৰ আহোঁতে সৰস্বতী পূজাত মানে এইটো খোলা নাছিলে বন্ধ আছিলে তো এইবাৰ খোলা আছে আৰু কিন্তু কিবা এটা মজা লাগে কিবা এটা লুকছ আছে কিন্তু মজা একদম মন্দিৰ নহয় কৃষ্ণ মন্দিৰ মানে মন্দিৰ আৰু এইফালে পূৰা সেউজীয়া পূৰা কালাৰিং আৰু মন্দিৰটো পূৰা কালাৰিং দে আৰু মজা লাগছে আৰু ভিতৰত কিবা হৈছে গম নাপাওঁ বাৰু কিন্তু হৰে কৃষ্ণ মন্দিৰ এটা কি ভাল আপুনি যোনফালে চাই নহয় মানে যোনফালে চাই আৰু তো চবফালে মানে ফুলৰে গছ আৰু চব এইফালে আহিছোঁ এইফালে চাওক পূৰা ফুলৰ গছ পূৰা মানে পূৰা ফুল আৰু মজা আৰু মানে মন্দিৰটো পূৰা কালাৰিং একদম কিবা এটা লুকছ আছে কিন্তু দে গাইছ আগতে ক'লোঁ না মজা আৰু চাওক না পূৰা ফুল দে আৰু চব ফুলৰে গছ আৰু কিবা এটা ভাল লাগে আৰু গাইছ পূৰা আল্টিমেট লাগিছে গাইছ চাওক না এইফালে বিকাশ দা এইফালে ডিম্পু বৰুৱা ডিম্পুজ ব্লগ এণ্ড আই লাভ ট্ৰেভেল এণ্ড ফুড দে আৰু মজা লাগছে আৰু